মই গুলি বিলোৱা নাই কাৰোৰ মাজত, মই হিংসা বিলোৱা নাই কাৰোৰ মাজত, মই মানে কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ কৰা তেনেকুৱা বিষ বিলোৱা নাই। বড়ো খেতি কমলা খাব নাজানাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। গতিকে মই কোনোদিনে তেখেতৰ নিচিনা মদ বিলাবলৈ নাযাওঁ, তেখেতৰ নিচিনা মানে চৰকাৰী ধন আত্মসাৎ কৰি ৰাইজক বিলাই ভোট ল'বলৈ নাযাওঁ। আজি বন্দুক বাৰুদ যিবিলাক ৰিকভাৰ হৈ আছে এইবিলাক কাৰ তেখেতসকলে অপেনলি কওক, এইটো কাৰ আছে কাৰ নাই, কেনেকৈ ৰিকভাৰী হ'ল এই বন্দুক বাৰুদবিলাক, স্কৰপিঅ'টো কাৰ আছিলে, কেনেকৈ আছিলে, এইবিলাক অপেনলি কওক। কিয় মানে 35 লক্ষ মানুহবিলাকক ইমান মানে এটা ভাবুকিৰ আওতাত ৰাখিছে, কিয় মানে ইমান এটা থ্ৰেডত ৰাখিছে। নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আপুনি কৈছে যে বিজেপি, GSP আৰু UPL যিহেতু BTCত এখন চৰকাৰ গঠন চলি আছে আৰু আলোচনা মাধ্যমেৰে এইটো সম্ভৱ হ'ব বুলি কৈছে। আনহাতে গোবিন্দ বসুমতাৰী কৈছে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি আমাৰ নিৰ্বাচনৰ শত্ৰু হ'ব, কি ক'ব আপুনি? নাই, তেখেতৰ যিটো কথা কোৱাৰ মিন কালি তেখেতে কৈছে আমাৰ আগত যে তেখেতে তেনেকুৱা মিন কৰা নাছিলে, কিন্তু তাত অলপ মিছক'ড হৈ গৈছে বুলি কৈছে। এতিয়ালৈকে আমাৰ দলৰ মাজত এলায়েন্স কাৰ লগত হ'ব, কি হ'ব, এতিয়ালৈকে বিতংকৈ আলোচনা কৰা হোৱা নাই। তো গতিকে আমাৰ দলীয় কৰ্মীৰ মাজত ক'ৰবাত কিবা কিবি কথা ওলোৱা সেইটো ডাঙৰ কথা নহয়। ক'ৰবাত বিজেপিৰো ওলাব পাৰে, GSPৰো ওলাব পাৰে, সেইটো সময়ত চব ঠিক হৈ যাব। আচ্ছা, 2014 চনতে 214গৰাকী ৰাভা শিক্ষকক নিযুক্তি দিয়া হৈছিল, এতিয়ালৈকে সেই পদকেইটা অবৈতনিক হৈ আছে। এই ক্ষেত্ৰত ৰাভা শিক্ষকৰ লগতে গোৰ্খা 2014ৰ কথা কৈ আছে, মানে 1999 চনৰ 1990 চনৰো আছে। মানে এতিয়া এনেকুৱা আছে কি 1975ৰ স্কুল এতিয়াও ভেঞ্চাৰ হৈ আছে। তো ইয়াত মানে এটা ক্ৰিটিকেল এটা চিটুৱেশ্যন আছে গোটেই অসমত, মানে বিদ্যালয়বিলাক। তো সেইটো মই চৰকাৰৰ লগত, অসম চৰকাৰৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন তৰফৰ পৰা, কি কিয় এইবিলাক পেণ্ডিং হৈ আছে, ইমানখিনি ৰুল বনোৱাৰ পিছত, ইমানখিনি লেজিছলেশ্যন অহাৰ পিছত কিয় সেই স্কুলবিলাক আজিলৈকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। আমি বিচাৰিছোঁ কি চব স্কুলে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰা আমি গোটেই সমস্যাটো OBB 99 আদি কৰি যিখিনি স্কুল ড্ৰপ আউট পষ্ট বা কিছুমান স্কুল ভেঞ্চাৰ হৈ ৰৈ গ'ল, এই গোটেই সমস্যাটো সমাধান কৰাৰ কাৰণে কিছুমান পদক্ষেপ ল'বলৈ আমি কাউন্সিল হিচাপে গৈ আছোঁ। আমাৰ ৰিচৰ্চেছটো বহুত লিমিটেড, তথাপিতো লিমিটেড ৰিচৰ্চেছৰ মাজেৰেও আমি কেনেকৈ মানে সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা যায়, আমাৰ লেভেলতো কি কাম কৰিব পৰা যায়, সেইটো আমি চিন্তা চৰ্চা কৰি আছোঁ। নাই, মই কমলাহে বিলাইছোঁ, কমলা খাইছোঁহে। তেখেতে যে 17 বছৰ মদ বিলালে, ইয়াৰ হিচাপটো কোনে দিব? মই গুলি বিলোৱা নাই কাৰোৰ মাজত, মই হিংসা বিলোৱা নাই কাৰোৰ মাজত, মই মানে কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ কৰা তেনেকুৱা বিষ বিলোৱা নাই, অবড়ো মানে সৃষ্টি কৰাৰ বিষ বিলোৱা নাই। মই কমলা বিলাওঁটোতো ভালেই পাব লাগে, বতৰৰ কমলা চবেই খাব লাগে। আজি তেখেতে কমলা খাব নাজানাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। গতিকে মই কোনোদিনে তেখেতৰ নিচিনা মদ বিলাবলৈ নাযাওঁ, তেখেতৰ নিচিনা মানে চৰকাৰী ধন আত্মসাৎ কৰি ৰাইজক বিলাই ভোট ল'বলৈ নাযাওঁ। তেখেতে যিবিলাক কাম কৰি আছে সেইবিলাক কামো আমাৰ নীতিৰ পৰিপন্থী হয়। গতিকে নিৰ্বাচন আহিলে বিভিন্ন কথা ক'ব, তাৰ ভিতৰত তেখেতে এইটোও কৈছে আজি বন্দুক বাৰুদ যিবিলাক ৰিকভাৰ হৈ আছে এইবিলাক কাৰ, তেখেতসকলে অপেনলি কওক, এইটো কাৰ আছে কাৰ নাই, কেনেকৈ ৰিকভাৰী হ'ল এই বন্দুক বাৰুদবিলাক, স্কৰপিঅ'টো কাৰ আছিলে, কেনেকৈ আছিলে, এইবিলাক অপেনলি কওক। কিয় মানে 35 লক্ষ মানুহবিলাকক ইমান মানে এটা ভাবুকিৰ আওতাত ৰাখিছে, কিয় মানে ইমান এটা থ্ৰেডত ৰাখিছে। এনেকুৱাটো কৰিব নাপায় নহয়। আপুনি ৰাজধৰ্ম পালন কৰক। চৰকাৰত 17 বছৰ বহি আছিলে, সেই সময়ত নিৰাপত্তা দিব পৰা নাই ৰাইজক, দুখীয়া গৰীব মানুহবিলাকক যিটো আঁচনি দিব লাগে দিব পৰা নাই। 2300 কোটি টকা লুটি পেলাই গুচি গ'ল এই চৰকাৰখনত। মানে এতিয়া আজি তেখেতসকলে কথা ক'বলৈ ইয়াত মানে যিটো মানে অলপ যে আইডিঅ'লজি নাই, কণ্ঠাবোধ নকৰে, সেইটোৱে আমাৰ গণতন্ত্ৰৰ চবচে দুৰ্ভাগ্যজনক কথা।